নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। মই বনজ্যোতি আৰু আপোনালোকে চাই আছে বনজ্যোতি এডুকেশ্যন পইণ্ট। ইতিমধ্যে মই ক্লাছ 10ৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1 সমাধান কৰি দিছোঁ। আজিলৈ আহিছোঁ অনুশীলনী 1.2। আমাক 1 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। যিহেতু আমাক দিয়া আছে ইয়াত মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব দিছে, আমি 1 নম্বৰ কুৱেশ্যনটো লৈ লৈছোঁ। আমি সলিউশ্যন লৈ লৈছোঁ। 1 নম্বৰত আমাক দিয়া আছে 140। আমি চিটি হৰণ কৰি উৎপাদকবোৰ ওলাব পাৰোঁ। 140ক আমি প্ৰথমে 2ৰে হৰণ কৰিছোঁ, 2 7 গুণ 14, শূন্যটো নুমি আহিল। 2ৰে হৰণ কৰিছোঁ, 2 3 গুণ 6, 1 বাকী ৰ'ল, ইয়াৰ আগত আহি গ'ল 10 হ'ল, 2 5 গুণ 10, 5ৰে আমি হৰণ কৰিছোঁ, 5 7 গুণ 35। অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদকবোৰ হ'ব 140ৰ মৌলিক উৎপাদকবোৰ সমান কি হ'ব 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। অৰ্থাৎ ইয়াৰ প্ৰতিটো সংখ্যাই 2 এটা মৌলিক সংখ্যা হয়, 5টো এটা কি মৌলিক সংখ্যা, 7টো এটা মৌলিক সংখ্যা। এই মৌলিক সংখ্যাবোৰৰ পূৰণফল হিচাপে আমি এই সংখ্যাটোক দেখুৱালোঁ। কুৱেশ্যনটো আমাক যি ধৰণে সুধিছিল আমি দেখুৱালোঁ। ইয়াৰ পিছত আমি লিখিব পাৰোঁ, 2টা 2 পূৰণ হৈ থাকিলে আমি তাত লিখিব পাৰোঁ 2 স্কুৱেৰ ইনটু 5 ইনটু 7। অৰ্থাৎ আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱালোঁ। নিশ্চয় বুজি পালে। নেক্সট আমাৰ 2 নম্বৰ দিয়া আছে 156। 2 নম্বৰ আহি গ'ল 156। আমি 156ক প্ৰথমে আমি 2ৰে হৰণ কৰিছোঁ, 2 7 গুণ 14, 1 এটা বাকী ৰ'ল ইয়াত, 2 7 গুণ 14, ইয়াত যিহেতু ইয়াত 15 আছিলে, 15ৰ পৰা 14 বিয়োগ কৰিলে আমাৰ 1 ৰ'ব, 1টো 6টোৰ আগত আহি যাব, তেতিয়া আমাৰ হ'ব 16। 2ৰে 16 হৰণ যাব, 2 8 গুণ 16। নেক্সট যিহেতু এককৰ ঘৰত 8 আছে, ইয়াক আকৌ আমি 2ৰে হৰণ কৰিব পাৰিম। 2 3 গুণ 6, ইয়াত 7 আছিলে, 7ৰ পৰা 6 বিয়োগ কৰিলে 1 হ'ব, 1টো 8ৰ আগত গ'লে হ'ব 18, 2 9 গুণ 18। নেক্সট আমি ইয়াক হৰণ কৰিব পাৰোঁ 3ৰে, 3 1 গুণ 3, 3 3 গুণ 9। এতিয়া আমাৰ ইয়াত আহি যাব 156ৰ মৌলিক উৎপাদকবোৰ সমান কি হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। ইয়াত প্ৰত্যেকটো এটা কি একোটা মৌলিক সংখ্যা, 2 এটা মৌলিক সংখ্যা, 3টো এটা মৌলিক সংখ্যা, 13 এটা মৌলিক সংখ্যা। গতিকে এই সংখ্যাটোক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱালোঁ। যিহেতু ইয়াত 2টা 2 আছে, গতিকে আমি কি লিখিব পাৰোঁ 2 স্কুৱেৰ পূৰণ 3 পূৰণ 13। নেক্সট আমি লৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ দিয়া আছে 3 8 2 5। গতিকে আমি ইয়াক 3 8 2 5ক আমি ফাৰ্ষ্ট কিহেৰে হৰণ কৰিব পাৰোঁ 5ৰে। আমাৰ এককৰ ঘৰত 0 বা 5 থাকিলে সেই সংখ্যাটো আমাৰ কিহেৰে হৰণ যায় 5ৰে হৰণ যায়। এই 5ৰে ফাৰ্ষ্ট আমি কেইবাৰ দিব পাৰোঁ 5টোৰে 38ক প্ৰথমে হৰণ যাব, গতিকে আমি কেইবাৰ দিব পাৰোঁ 5 7 গুণ 35। এই 3টো তোমাৰ ক'ত বহিব, এই 2ৰ আগত বহিব। 2ৰ আগত যেতিয়া 3 বহিব আমাৰ কিমান হ'ব 32। এবাৰ আমি 5ৰে 32ক কেইবাৰ বাৰ দিব পাৰোঁ 6 বাৰ, 5 6 গুণ 30। 32ৰ পৰা 30 বিয়োগ কৰিলে আমি কিমান পাম 2। 2টো তোমাৰ ক'ত বহিব 5ৰ আগত বহিব। 5ৰ আগত 2 বহিলে তোমাৰ কিমান হ'ব 25। 5ৰে 25ক কেইবাৰ যাব 5 বাৰ যাব। এনেকৈ চিটি হৰণসমূহ কৰে। নেক্সট এবাৰ এই সংখ্যাটো কিহেৰে হৰণ যাব, এই সংখ্যাটোক তোমাৰ 5ৰে হৰণ যাব। যিহেতু আমাৰ এককৰ ঘৰত 5 আছে, 5 1 গুণ 5, যিহেতু এবাৰ 5তকৈ 7টো ডাঙৰ, গতিকে আমি এটা সংখ্যা ল'ব পাৰিম। 7ৰ পৰা 5 বিয়োগ কৰিলে 2, 2টো তোমাৰ 6 আগত বহিব, কিমান হ'ব 26। 5ৰে 26ক কেইবাৰ যাব 5 বাৰ, 5 5 গুণ 25। 26ৰ পৰা 25 বিয়োগ কৰিলে 1, 1টো তোমাৰ 5ৰ আগত বহিব, কিমান হ'ব 15। 5ৰে 15 কেইবাৰ যাব 3 বাৰ যাব। নেক্সট আমাৰ এই সংখ্যাটো কিহেৰে হৰণ যাব, আমি কেনেকৈ গম পাম। একক ঘৰত যদি আমাৰ যুগ্ম সংখ্যা থাকে, সেই সংখ্যাটো আমাৰ কিহেৰে হৰণ যায় 2ৰে হৰণ যায়। যিহেতু ইয়াত 3 আছে, এই সংখ্যাটো আমাৰ কি 2ৰে হৰণ নাযাব।
এবাৰ চাওঁ এই সংখ্যাটো আমাৰ 3ৰে হৰণ যাব না যায় 3ৰে হৰণ কেতিয়া যাব যেতিয়া এই সংখ্যাটোৰ গোটেই অংককেইটাৰ যোগ কৰিলে যোগফলটো 3ৰে হৰণ যাব তেতিয়া এই গোটেই সংখ্যাটো তোমাৰ কি হৰণ যাব 3ৰে হৰণ যাব এতিয়া আমি চাওঁ ইয়াত 5 একে 6 6 3 9 অৰ্থাৎ 3ৰে 9 হৰণ যায় গতিকে ইয়াত গোটেই সংখ্যাটোকে অৰ্থাৎ ইয়াত গোটেই সংখ্যাটো 150 ঠিক আমাৰ কি হৰণ যাব 3ৰে হৰণ যাব 3 5 গুণ কি হ'ব আমাৰ 15 3 1 গুণ 3 5 একে 6 এবাৰো 3ৰে হৰণ যাব 3 1 গুণ 3 ইয়াত 2 বাকি ৰল 2টো আগত আহিলে হ'ব 21 21ক 3ৰে কেইবাৰ যাব 7 বাৰ 7 3 গুণ 21 17টো যেহেতু এটা মৌলিক সংখ্যা আৰু হৰণ নাযায় গতিকে আমাৰ 5টোৰ মৌলিক উৎপাদকবোৰৰ গুণফল হ'ব আগৰ লাইনটো তেনেকৈ মই কমপ্লিটকৈ লিখি দিয়া নাই তোমালোকে লিখি ল'বা কি হ'ব ইয়াত কি হ'ব 5 কেইটা আছে তোমাৰ দুটা 5 পূৰণ 3 পূৰণ 3 পূৰণ ইয়াত কি আছে আমাৰ 17 ইয়াত দুটা 5 আছে গতিকে আমি কি লিখিব পাৰোঁ 5 স্কোৱাৰ দুটা 3 আছে গতিকে কি হ'ব আমাৰ 3 স্কোৱাৰ ইনটু 17 ইয়াৰ গোটেইকেইটা সংখ্যা কি এককটা মৌলিক সংখ্যা গতিকে এই সংখ্যাটো আমাৰ কি আহি গ'ল এই মৌলিক সংখ্যাবোৰৰ গুণফল হিচাপে দেখুৱালোঁ যেহেতু এই সংখ্যাবোৰ কি এই সংখ্যাটোৰ এককটা উৎপাদক নিশ্চয় বুজি পালে কেনেকৈ কৰিছোঁ 4 নম্বৰ আমাক দিয়া আছে 5005 আমি 5005ক কিহেৰে হৰণ কৰিম যেহেতু আমাৰ একক ঘৰত 5 আছে আমাক ডাইৰেক্ট 5ৰে হৰণ যাব 5 1 গুণ 5 এই দুটা শূন্য নামি আহিব 5 1 গুণ 5 এই সংখ্যাটো আমাক কিহেৰে হৰণ যাব তোমালোকে চোৱা 3ৰে হৰণ নাযায় 2ৰে হৰণ নাযায় ডাইৰেক্ট আমি 7ৰে এটা 7ৰে কেইবাৰ যাব 7 1 গুণ 7 10ৰ পৰা 7 গ'লে তোমাৰ 3 3টো এই শূন্যৰ আগত বহিলে কি হ'ব 30 7ৰে 7 4 গুণ 28 30ৰ পৰা 28 গ'লে তোমাৰ কিমান 2 2টো তোমাৰ 1ৰ আগত বহিব 21 21 হ'লে তুমি 7 3 গুণ কি হ'ব 21 এবাৰ তোমাৰ এই সংখ্যাটো কি হৰণ যাব 11ৰে হৰণ যাব 11 গুণ 11 14ৰ পৰা 11 গ'লে 3 3টো 3ৰ আগত বহিলে কি হ'ব 33 11ৰে 33ক কেইবাৰ যাব তোমাৰ 3 বাৰ যাব 3 11 33 গতিকে কি হ'ব তাকে 5005ৰ মৌলিক উৎপাদকবোৰৰ গুণফল হ'ব 7 পূৰণ 5 পূৰণ 7 পূৰণ 11 পূৰণ 13 ইয়াত থকা 4টা সংখ্যা কি এককটা মৌলিক সংখ্যা নেক্সট লৈ আহিছোঁ মই 5 নম্বৰ কুৱেশ্যন আমাক 5 নম্বৰত দিয়া আছে 7429 7429 আমি প্ৰথম কিহেৰে হৰণ কৰিম 17ৰে হৰণ কৰিম 17ৰে কেইবাৰ দিব পাৰোঁ ইয়াত মেক্সিমাম 4 বাৰ দিলোঁ 4 17 68 64 পৰা 68 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 6 হ'ল 6টো ইয়াত তোমাৰ 2 আগত 6 বহালে কিমান হ'ব 62 62 হ'লে আমি কেইবাৰ দিব পাৰোঁ 3 বাৰ দিলোঁ 3 17 কিমান 51 আৰু 62 পৰা 51 গ'লে থাকিব 11 এই 11টো তোমাৰ 9ৰ আগত বহিলে কিমান হ'ব 119 গতিকে 7 17 কিমান তোমাৰ 119 নেক্সট আমি এই সংখ্যাটো কিহেৰে হৰণ দিব পাৰোঁ 19ৰে 19 গুণ 19 19 দুগুণ কিমান 38 38 হ'লে আমি 43ৰ পৰা 38 বিয়োগ কৰিলে আমি কিমান পাম 5 পাম এই 5টো তোমাৰ ক'ত বহিব 7ৰ আগত বহিলে কিমান হ'ব তোমাৰ 57 হ'ব আৰু 3 17 কিমান 57 নিশ্চয় বুজি পাইছে এটাকে 7429ৰ মৌলিক উৎপাদকবোৰৰ গুণফল হ'ব সমান 17 পূৰণ 19 পূৰণ 23 এই 17 19 আৰু 23টো এককটা কি তোমাৰ মৌলিক সংখ্যা
গতিকে আমাৰ দিয়া যিটো সংখ্যা দিয়া আছিলে ৭,২২৯ক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে দেখুৱালোঁ। নিশ্চয় 1 নম্বৰৰ প্ৰতিটো কুৱেশ্যনে বুজি পালে। এইবাৰ লৈ আহিছোঁ 2 নম্বৰ কুৱেশ্যন। আমাক 2 নম্বৰ দিয়া আছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা, সত্যাপন কৰা যে লসাগু পূৰণ গসাগু যুগলটো সংখ্যা দুটাৰ গুণফল। এইটো এটা আমাৰ সূত্ৰ। গতিকে আমি 1 নম্বৰ কুৱেশ্যনটো লৈছোঁ 26 আৰু 91। প্ৰথমে আমি 26ৰ উৎপাদকবোৰ ওলাই লৈছোঁ। 26ক আমি কি হৰণ কৰিব পাৰোঁ 2ৰে, 2 1 গুণ 2 2 3 গুণ 6। 91ক আমাৰ হৰণ যায় 7ৰে, 7 তেৰং 91। এতিয়া 26ৰ উৎপাদকবোৰ কি হ'ব 2 পূৰণ 13 আৰু 91 উৎপাদকবোৰ কি আহিব 7 পূৰণ 13। এতিয়া আমি গসাগু কেনেকৈ উলিয়াম, গসাগু কাৰ 26 আৰু 91 কি হ'ব, ইয়াত চাবা ইয়াৰ উৎপাদক কি আমাৰ 2 আৰু 13, ইয়াৰ উৎপাদক কি 7 আৰু 13। ইয়াত তোমাৰ কমন কি আছে 13টো কমন আছে। তোমাৰ যিটোৱে কমন থাকিব সেইটো তোমাৰ কি আহি যাব গসাগুত আহি যাব। নিশ্চয় গম পালা গসাগু কেনেকৈ উলিয়াই। এতিয়া আমি কি উলিয়াম লসাগু। লসাগু কাৰ 26 আৰু 91। ইয়াত তুমি এটা বস্তু চাবা যিটো আমাৰ কমন থাকিব তাৰ পৰা তোমাৰ এটা আহিব আৰু বাকী আমাৰ কি থাকিল, ইয়াত থাকিল 2, 2টো আহিব আৰু ইয়াত তোমাৰ কি বাকী থাকিল 7, 7টো ইয়াত আহিব। অৰ্থাৎ বাকী থকাখিনি আহি যাব ইয়াত আৰু কমনৰ পৰা সদায় এটা আহিব। চ' লসাগু আৰু গসাগু কেনেকৈ উলিয়াই গম পালে। গতিকে আমাৰ লসাগু কিমান হ'ব 13 গুণ 13 2 তেৰং 26 পূৰণ 7 কৰিলে আমি কিমান পাম 182। এতিয়া আমাক কি সত্যাপন কৰিব দিছিলে, সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। যিটো আমাৰ সমান চিন দিয়া আছে, সমান চিনৰ এই চাইডটো কি আমাৰ ৰাইট চাইড আৰু সমান চিনৰ এইটো চাইড কি আমাৰ লেফ্ট চাইড। গতিকে আমি ৰাইট হেণ্ড চাইডটো ধৰি ল'ম। সত্যাপন আমাৰ সত্যাপনটো আহি গ'ল। সত্যাপন আমাক ৰাইট চাইডে কি দিয়া আছিলে সংখ্যা দুটাৰ গুণফল। গুণফল আৰু পূৰণফল কি আমাৰ একে। গতিকে সংখ্যা দুটাৰ গুণফল বুলি কওঁতে আমাৰ সংখ্যা দুটা কি আছিলে ইয়াত 26 আৰু 91। গতিকে সংখ্যা দুটাৰ গুণফল সমান কি হ'ব আমাৰ 26 পূৰণ 91। দুটা সংখ্যা আমি পূৰণ কৰিলে কিমান পাম 26 আৰু 91 পূৰণ কৰিলে আমি কিমান পাম 91। ইয়াত 26 6 1 গুণ 6 6 9 গুণ 54 2 1 গুণ 2 9 2 গুণ 18 সমান 6 4 2 6 8 5 13 3 হাতে গ'ল 1 2 2 3 2 3 6 6। এইটো আমাৰ কি আছিলে ৰাইট হেণ্ড চাইড। আমাক লেফ্ট হেণ্ড চাইড কি কৈছিলে, লেফ্ট হেণ্ড চাইড আমাক দিয়া আছে লসাগু পূৰণ গসাগু। এতিয়া আমাৰ লসাগু কিমান পালোঁ আমি লসাগু পালোঁ 182 পূৰণ গসাগু কিমান আমাৰ 13 আছে। গতিকে 182 আৰু 13 পূৰণ কৰিলে আমি কিমান পাম 3 2 গুণ 6 8 3 24 4 হাতে গ'ল 2 3 1 গুণ 3 4 5 1 2 গুণ 2 1 8 9 6 4 2 6 8 5 13 3 হাতে গ'ল 1 2 আমাৰ আহি গ'ল কিমান 2 3 6 6। আমি সংখ্যা দুটাৰ পূৰণফল কিমান পালোঁ 2 3 6 6 আৰু লসাগু গসাগুৰ পূৰণফল আমি কিমান পালোঁ 2 3 6 6। অৰ্থাৎ আমাৰ দুটা একে সমান আহি গ'ল। কুৱেশ্যনে আমাক যিটো প্ৰমাণ কৰিব দিছিলে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল আমি ইয়াত দেখুৱাই দিলোঁ। আমাক 2 নম্বৰত দিয়া আছে 510 আৰু 92। আমি 5 10ক প্ৰথমে কিহেৰে হৰণ কৰিছোঁ 2ৰে। 2ৰে কি হ'ব 2 2 গুণ 4 ইয়াত আগত আহি গ'ল 11 হ'ল 2 5 গুণ 10 ইয়াত 10 হৈ গ'ল 2 5 গুণ 10 2 2 গুণ 4 2 2 গুণ 4। নেক্সট আমি ইয়াক কিহেৰে হৰণ কৰিব পাৰোঁ 5ৰে 5 5 গুণ 25 5 1 গুণ 5 3ৰে 3 1 গুণ 3 4 5 2 21 3 7 গুণ 21 আৰু 92 আমি কিহেৰে হৰণ কৰিম ফাৰ্ষ্ট 2ৰে হৰণ কৰিম। 2ৰে 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6। এতিয়া 5 10 সমান 2 পূৰণ 3 পূৰণ 5 পূৰণ 17
আৰু 92 সমান কিমান হ'ব আমাৰ 2 পূৰণ 2 পূৰণ 23 অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ 2 পূৰণ 2 দুটা আছে কাৰণে কি হ'ব ইয়াত 2 স্কুৱেৰ ইনটু 23 এতিয়া আমাৰ কি আহি যাব গসাউ আমাৰ কিমান হ'ব 510,92 সমান কিমান ইয়াত আমাৰ কমন কি আছে ইয়াত 2 আছে আৰু ইয়াত 2 আছে কমন অকল 2 আছে বাকি কিবা আছে নেকি পাতিনি ইয়াত 3 আছে নেকি নাই ইয়াত 5 আছে ইয়াত 5 আছে নেকি নাই ইয়াত 17 আছে ইয়াত 17 আছে নেকি নাই অৰ্থাৎ অকল আমাৰ কি কমন আছে 2 কমন আছে গতিকে আমাৰ গসাউ কি হৈ গ'ল 2 আহি গ'ল আমাৰ লসাগু কি হ'ব লসাগুৰ ক্ষেত্ৰত এটা বস্তু চাবা যিটো সংখ্যা আমি কমন আনিলো সেই সংখ্যাটো আমাৰ হাইয়েষ্ট কেইবাৰ আছে সেইটো চাবা অৰ্থাৎ ইয়াত আমাৰ কেইবাৰ আছে এবাৰ আৰু ইয়াত কেইবাৰ আছে আমাৰ দুবাৰ অৰ্থাৎ যিটো হাইয়েষ্ট বাৰ থাকিব সেইটোৱে আমাৰ লসাগুত আহি যাব গতিকে ইয়াত আমাৰ আছিল কেইবাৰ 2টো অকল এবাৰ আছে ইয়াত 2টো কেইবাৰ আছে আমাৰ ইয়াত 2টো আমাৰ কেইবাৰ আছে দুবাৰ গতিকে এইটো আহিব 2 পূৰণ 2 ইয়াত হাইয়েষ্ট বাৰ থকাটো আহিব পূৰণ ইয়াত বাকী 3 আছে 3টো আহিব বাকী সংখ্যা গোটেইখিনি আহি যাব ইয়াত 5 আছে 5 আহিব ইয়াত 17 আছে 17টো আহিব ইয়াত তোমাৰ কি আছে 23 আছে নিশ্চয় পাৰ্থক্যটো কি বুজি পালে গসাগুৰ ক্ষেত্ৰত যিটো আমাৰ কমন থাকে সেইটো আহি যাব কিন্তু লসাগুৰ ক্ষেত্ৰত যিটো কমন থাকে সেইটো হাইয়েষ্ট কিমান বাৰ আছে যদি ইয়াত দুবাৰ আছে ইয়াত দুবাৰ আহিব যাব যদি ইয়াত আৰু এটা 2 পূৰণ হৈ থাকিলে হয় ইয়াত আৰু এটা 2 পূৰণ হ'ল হয় নিশ্চয় গম পালে কেনেকৈ গসাগু উলিয়াই গতিকে এই সংখ্যাখিনি আমি পূৰণ কৰিলে আমি কিমান পাম 23460 তোমালোকে এই গোটেইখিনি পূৰণ কৰিবা তোমালোকে পূৰণ ফল পাবা কিমান 23460 এতিয়া আমাৰ আহি গ'ল সত্যাপন লসাগু পূৰণ গসাগু সমান কি সংখ্যা দুটাৰ পূৰণ ফল প্ৰথমে আমি কি ল'ম লেফ্ট হেণ্ড চাইড আমাক বাও চাইডে কি দিয়া আছে লসাগু পূৰণ গসাগু কি আহিল আমাৰ লসাগু পূৰণ গসাগু গতিকে লসাগু আমাৰ কিমান 23460 পূৰণ গসাগু কিমান 2 আমি দুটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 2 0 0 4 দুগুণ 12 2 হাতে গ'ল 1 7 দুগুণ 8 9 3 দুগুণ 6 2 দুগুণ 4 নেক্সট আমাৰ এনসার কি আছিল সংখ্যা দুটাৰ পূৰণ ফল আমাৰ সংখ্যা দুটা কি আছিলে 510 পূৰণ আৰু এটা কি আছিল আমাৰ 92 দুটা সংখ্যা পূৰণ কৰি আমি কিমান পাম তোমালোকে দুটা সংখ্যা পূৰণ কৰি চোৱা এই সংখ্যাটো পাবা 46920 আমাক যিটো সত্যাপন কৰিব দিছিলে লসাগু পূৰণ গসাগু সমান কি হৈ গ'ল সংখ্যা দুটাৰ আমি প্ৰমাণ কৰিলোঁ প্ৰমাণিত আমাক 3 নম্বৰ দিয়া আছে 336 আৰু 54 প্ৰথমে আমি কি কৰিছোঁ 336 আমি কি এৰে হৰণ কৰিছোঁ 2ৰে 2 গুণ 2 2 6 গুণ 12 ইয়াত 16 হ'ব 2 8 গুণ 16 এই বস্তুটি হৰণ ভালদৰে চাই ল'বা 2ৰে এবাৰ 16 কেইবাৰ যাব 2 8 গুণ 16 8 কেইবাৰ যাব 2 দুগুণ 2 4 গুণ 8 এবাৰ 2 4 গুণ 8 2 দুগুণ 4 2ৰে কেইবাৰ যাব 2 দুগুণ 4 2 গুণ 2 3ৰে 21 কেইবাৰ যাব 3 7 গুণ 21 নেক্সট 54 আমি কি হৰণ কৰোঁ 2ৰে 2 দুগুণ 4 2 7 গুণ 14 336 সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আমাৰ 4টা 2 আছে পূৰণ 3 পূৰণ 7 অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ 2 আমাৰ কেইটা আছে 1 2 3 4টা গতিকে 2 টু দি পাৱাৰ 4 ইনটু 3 ইনটু 7 এইটো নিশ্চয় কিয় 4 লিখিছোঁ গম পাইছে ইয়াত আমাৰ যিমানটা 2 আছে আমি ওপৰত আহি যাব সেইটো নেক্সট আমাৰ আহি গ'ল 54 সমান আমাৰ কি আহি গ'ল 2 পূৰণ 27 নেক্সট আমাৰ আহি গ'ল কি গসাগু আমাৰ কি আহি গ'ল 336, 54 সমান কিমান আমাৰ ইয়াত কি আছে 2 আচ্ছা ইয়াত আমাৰ গসাগু কিমান আহি গ'ল ইয়াত 2 আমাৰ অকল কি আছে 1 গতিকে আমাৰ কমন কি আছে অকল 2 এটা আছে গতিকে গসাগু কিমান হ'ব 2 আমাৰ লসাগু কি হ'ব
লসাগু 336,54 যেহেতু হায়েষ্ট কিমানটা আছে আমাৰ 2 4টা গতিকে ইয়াত কি হ'ব 2 to the power 4 ইনটু ইয়াত কি আছে আমাৰ 3 ইয়াতো 3 নাই গতিকে 3 আহিব ইয়াত তোমাৰ 7 আছে 7ও আহিব ইয়াত তোমাৰ কি আছে 27 আহি যাব পূৰণ 27 গোটেই সংখ্যাখিনি পূৰণ কৰিলে আমি কিমান পাম 2 আমাৰ কেইটা আছে ইয়াত 1 2 3 4টা 3 7 27 এই গোটেইখিনি আমি সংখ্যা পূৰণ কৰিলে আমি পাম 9072 আমাৰ লসাগু আহি গ'ল 9072 আমাৰ নেক্সট আহি গ'ল সত্যাপন সত্যাপনৰ আমি লেফ্ট হেণ্ড চাইড কি ধৰি ল'ম লসাগু পূৰণ গসাগু লসাগু আছিলে আমাৰ 9072 পূৰণ গসাগু আমাৰ কিমান আছিলে 2 আমি দুটা পূৰণ কৰিলে কিমান পাম 2 2 4 7 2 14 4 হাতে গ'ল 1 1টো আহি যাব 9 2 18 নেক্সট আমাৰ ৰাইট হেণ্ড সাইড কি আহি গ'ল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমাৰ কি 336 পূৰণ 54 এই দুটা সংখ্যা যদি পূৰণ কৰোঁ আমি কিমান পাম 18144 তোমালোকে পূৰণ কৰি চোৱা এই দুটা সংখ্যা তোমালোকে এই সংখ্যাটোৱে পাবা এতিয়া আমি কি লিখিম এটাকে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটা আমাৰ কি আহি গ'ল পূৰণফল আমাৰ কি আহি গ'ল একা আহি গ'ল আমাৰ লেফ্ট হেণ্ড চাইডে কি আছিল লসাগু পূৰণ গসাগু ইয়াত আমি লসাগু গসাগু পূৰণ কৰি আমি কিমান পালোঁ 18144 নেক্সট আমাৰ সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা পূৰণ কৰোঁতে আমি কিমান পালোঁ 18144 দুটা একা আহি গ'ল গতিকে আমাক যিটো প্ৰমাণ কৰিব দিছিলে আমি প্ৰমাণ কৰি দিলোঁ চ' কেনেকৈ কৰিলোঁ নিশ্চয় বুজি পালে চ' আজি ভিডিঅ'টো ইমানে আছিলে কেনেকৈ পাই জনাব বুজি পাইছেনে নাই কমেণ্ট ছেকশ্যনত জনাবা চ' পৰৱৰ্তী ভিডিঅ'ত লগ পাম চ' আজিলৈ আহিছোঁ বাই বাই